এয়া চাওক ইমান ধুনীয়া খাবলৈ দেখিবলৈ ধুনীয়া লাগিছে আৰু খাবলৈ বহুত সোৱাদ লগা হয় আৰু বহুত হেলদি হয় এই ৰেচিপিটো তেন্তে বলকচোন আজি আমি ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ গ্ৰীণ হোম কুক এণ্ড লাইফষ্টাইল চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু আজি মই আপোনালোকলৈ এটা হেলদি নাস্তাৰ ৰেচিপি লৈ আহিছোঁ যিটো মই চিৰাৰে বনাম তেন্তে বলকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ এয়া মই ইয়াতে এবাটি চিৰা লৈছোঁ আৰু এইখিনি এতিয়া মই ইয়াতে ধুই ল'ম আৰু এতিয়া এইখিনি ইয়াতে মিহলাম তাৰপাছত ইয়াতে মই বইল আলু এটা দিছোঁ আলু আৰু কেইটামান মটৰ বইল কৰি লৈছোঁ এইকেইটাও দি দিলোঁ ইয়াতে আৰু এইখিনি আলু আৰু এইখিনি মটৰখিনি ধুনীয়াকৈ মিহলাই ল'ম চিৰাৰ লগত আৰু এতিয়া ইয়াতে মই চামুচ বেচন দিলোঁ এতিয়া বেচন এচামুচ দিলোঁ তাৰপাছত কেঁচা জলকীয়া এটা দিছোঁ এটা পিঁয়াজ দিছোঁ কেপচিকাম দিছোঁ এফাল গাজৰ দিছোঁ আৰু এইখিনি এতিয়া গোটেইখিনি এনেকৈ ধুনীয়াকৈ মিহলাম এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ আৰু ইয়াতে মই এচামুচ নিমখ দিম এচামুচ হালধি এচামুচৰ আধা দিছোঁ গৰম মছলা ৰেড চিলি আৰু এইখিনি মিট মছলা এইখিনি গোটেইখিনি দিম আৰু এইখিনি ধুনীয়াকৈ মিহলাই ল'ম ইয়াতে আমি পানী ব্যৱহাৰ নকৰোঁ এইখিনি ধুনীয়াকৈ পানী নোহোৱাকৈ হৈ যাব ধুনীয়াকৈ মিহলাইছোঁ আৰু এইটো খুব হেলদি ৰেচিপি হয় আপুনি গধূলি চাহকাপৰ লগত এইটো ৰেচিপি বনাই চাব আৰু খাবলৈও খুব ধুনীয়া হয় এনেকৈ আমি ধুনীয়াকৈ মিহলাই ল'ম আৰু এতিয়া আমি ইয়াৰে এটা এটাকৈ বল বনাই ল'ম এয়া এতিয়া এনেকৈ এটা এটাকৈ বল বনাই ইয়াতে এনেকৈ অলপমান এনেকৈ কাটলেট আপুনি যিকোনো ধৰণৰ শ্বেপ বনাব পাৰে এনেকৈ বনায় আৰু এনেকৈ আপুনি অলপ দীঘলীয়া কৰিও বনাব পাৰে এনেকৈ দীঘলীয়া কৰি এনেকৈও যেনেকৈ আপুনি মন যায় তেনেকৈ ধুনীয়াকৈ শ্বেপ এটা দি ল'ব তাৰপিছত এনেকৈ আমি বনাই ল'ম এতিয়া মই ইয়াতে অলপ কৰ্ণফ্লাৱাৰ অলপ ইয়াতে গুলি লৈছোঁ আৰু এয়া লৈছোঁ ব্ৰেডৰ গুড়ি আৰু আমি এতিয়া ইয়াতে এনেকৈ এটাকৈ ইয়াতে কৰ্ণফ্লাৱাৰ দি এনেকৈ ভিজাই ল'ম কাটলেটকেইটা আৰু তাৰপাছত আমি ইয়াতে ব্ৰেডত দি দিম এনেকৈ ব্ৰেডত দি দিম ওলোটা পোলোটাকৈ এনেকৈ দি এটা এটাকৈ এনেকৈ আমি তৈয়াৰ কৰি ল'ম কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ তেলটো অলপ গৰম হৈ লওক তাৰপাছত আমি এনেকৈ কাটলেট কেইটামান ইয়াতে ৰেডি কৰি লওঁ আৰু এনেকৈ গৰম তেলত আমি এইকেইটা কাটলেটকেইটা বনাই ল'ম ইয়াত কেৰাহীখন গৰম হৈছে আৰু এতিয়া মই ইয়াতে কাটলেটকেইটা দি দিম এটা এটাকৈ অলপ গেপ কৰি কেনে দিম একেলগে লগালগিকৈ নিদিওঁ এনেকৈ মই অলপ অলপকৈ এনেকৈ দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈ ভাজি থাকিম এইখিনি 5 মিনিট ভাজিম তাৰপাছত আৰু ওলোটাই কিনে আৰু 5 মিনিট ভাজি দিম ইয়াৰ এইকেইটা 5 মিনিট ভাজি এফাল হৈ গ'ল আৰু এতিয়া ইফালে এটা ছাইডো এনেকৈ ওলোটাই এনেকৈ বেছি ডাঙৰ হেৰি নকৰোঁ নহ'লে ভাঙি যাব পাৰে সেইকাৰণে চামুচ এখনেৰে মই এনেকৈ দিছোঁ তাৰপিছত আপোনালোকে সৰু চামুচ বা সৰু এনেকৈ নাইফ ব্যৱহাৰ কৰিব এনেকৈ এফাল হৈছে আৰু এতিয়া আৰু এফাল আৰু 5 মিনিটমান ভাজিম গেছৰ ফ্লেমটো লৈয়ে হৈ আছে লওঁতে আমি এনেকৈ ভাজি ল'ম এনেকৈ ধুনীয়াকৈ ভাজি ল'ম তাৰপাছত আমি এইখিনি নমাই দিম এয়া এতিয়া দুফালে এইখিনি ভাজ খাইছে আৰু এতিয়া আমি এতিয়া গেছটো অফ কৰি দিম আৰু প্লেট এখন আমি এইখিনি সজাই ল'ম এয়া চাওক মই এখন প্লেটত ওলাই লৈছোঁ এয়া চাওক এয়া আপুনি চচ আৰু গ্ৰীণ চাটনিৰ সৈতে খাব পাৰিব গধূলি চাহকাপৰ সৈতে এইটো খাবলৈ বহুত ধুনীয়া হয় আৰু যদি আপোনালোকে মোৰ চেনেলটোক চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব লাইক লগতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ